করে আংশিক ভান্ডার অন্যতম মুখ্য আকর্ষণ প্রেরণা প্রত্যাশী এই আপনার প্রেরণা প্রত্যাশীর গীতর অনুষ্ঠান ধন্যবাদ।
সঞ্জীৱ দাস আপোনাৰ মঞ্চত বিচৰা হৈছে। এইখিনিতে আমি আমাৰ অতি মৰমৰ বান্ধৱী প্ৰেৰণা প্ৰত্যেকীক এখন বিহুৱা গানে আদৰণি জনাব বিচাৰিছোঁ আৰু এই আদৰণি জনাব উদযাপন সমিতিৰ অন্য এজন সদস্য বিকি দাসে। বিকি দাসক আমি প্ৰেৰণা প্ৰত্যেকীক এখন গোলাম বিহু গানে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এয়া বিকি দাস আৰু এয়া প্ৰেৰণা প্ৰত্যেকী। আমাৰ মাজত আৰু এগৰাকী সম্বৰ্ধনা জনাবলগীয়া ব্যক্তি ভৰ্তি কৰিছিল। তেখেত হ'ল আমাৰ বিকি কলিতাৰ ভাতৃ জুমন কলিতা। জুমন কলিতা আমি তোমাক মঞ্চৰ মাজত বিচাৰিছোঁ। ঠিক আছে, তেখেতসকলে বাহিৰ ইয়াত উপস্থিত আছে। সাথে সময়ৰ পিছত আমাৰ মাজত উপস্থিত হ'বহি। আমি আপোনালোকৰ আগত চিনাকি কৰি দিম। আমি পুনৰ সংগীতৰ মায়াজাললৈ